নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ RDV Homes-লৈ। বন্ধুসকল, আমি বহু ক্ষেত্ৰত কোৱা শুনিছোঁ যে মোৰ বন্ধু নাই, যদি এইখিনি চান্স পালোঁ হয় মই, তেনেহ'লে মই এই কামটো কৰিব পাৰিলোঁ হয়। যদিহে মই এই সুবিধাটো পালোঁ হয়, তেনেহ'লে তাৰ ঠাইত মই থাকিব পাৰিলোঁ হয় বা মই তাতকৈ বেছি ভাল কৰিলোঁ হয়। কিন্তু বন্ধুসকল, এটা কথা মনত ৰখা উচিত যে আপুনি চান্স কোনোদিনে নাপায় বা আপুনি সুবিধা নিজে নাপায়, আপুনি সুবিধা বনাই ল'ব লাগিব। বন্ধুসকল, আপুনি এইদৰে কৈ নিজক ধোকা দি আছে, নিজে এটা বাহানা বনাই আছে যে আপুনি কিদৰে সেই কামটোৰ পৰা আঁতৰি থাকিব। সেয়ে বন্ধুসকল, ছাকচেছ পাবলৈ হ'লে আপুনি আগতে সেইটো থিৰাং কৰি ল'ব লাগিব যে আপুনি ছাকচেছ হ'ব নে ফেইলিয়াৰ হ'ব। যদি আপুনি এই লক্ষ্যত উপনীত হ'ব বিচাৰিছে, তেনেহ'লে আপুনি আগতেই ধৰি ল'ব লাগিব যে মই ছাকচেছ হ'লে মই এইটো কৰিম বা মই লক্ষ্যত যেতিয়া উপনীত হ'ম তেতিয়া মই এনেকুৱা হ'ম, আৰু সেই কামটোৰ কাৰণে আপুনি উঠিবই লাগিব। আপুনি যি পৰিস্থিতিতেই নহওক কিয়, আপুনি সেই কামটোৰ বাবে লগাতাৰ এটাৰ পিছত এটা কাম কৰি যাব লাগিব। তেতিয়াহে এদিন নহয় এদিন আপুনি সফল হ'ব পাৰিব। সেয়ে বন্ধুসকল, আপুনি কোনো বাহানা নবনাই সদায় লাগি থাকক আপোনাৰ লক্ষ্যৰ কাৰণে। আপুনি যিটো লক্ষ্য বিচাৰিছে সেই লক্ষ্যটোত উপনীত হ'বলৈ আপুনি সকলো ধৰণৰ চেষ্টাই অব্যাহত ৰাখক। বন্ধুসকল, আজিৰ ভিডিঅ'টো মানে যদিহে আপুনি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।